এইটো ভিডিঅ' তোমালোকৰ মাজত ক্লাছ 9ৰ গ্ৰুপ বিৰ পদ্যাংশৰ চেপ্টাৰ 13 আৰু চেপ্টাৰ 14ৰ পৰা হনুমন্ত লংকা দৰ্শন আৰু হুক এই পদ্যাংশটোৰ পৰা কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখাই দিম। তোমালোকে এইকেইটাই চাই যোৱা, ইয়াৰে পৰা তোমালোকৰ এনুৱেল এক্সামত 100% শিওৰ কমন পাবা। কোনকেইটা চাব লাগে মই দেখাই দি আছো, তোমালোকে চাবা। মোস্ট ইম্পৰ্টেন্ট হনুমন্ত লংকা দৰ্শন কবিগৰাকী নাম চাবা মাধৱ কন্দলি, এইটো মোস্ট ইম্পৰ্টেন্ট তোমালোকে চাবা। তাৰপিছত তোমালোকে 82 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা মাধৱ কন্দলি কোন যুগৰ কবি, এইটো মোস্ট ইম্পৰ্টেন্ট। তাৰপিছত তোমালোকে 83 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, 83 নং পৃষ্ঠাৰ পৰা চাবা হনুমন্ত লংকা দৰ্শন কোৱাৰ পৰা লোৱা হৈছে, এই পাঠটি কোৱাৰ পৰা লোৱা হৈছে, এইটো মোস্ট ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা, সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা। তাৰপিছত শব্দ অৰ্থ আৰু টকাৰ ভিতৰত কোনকেইটা চাব লাগে মই টিক চিন মাৰি ৰাখিছো, তোমালোকে এইকেইটাই চাবা, ইয়াৰ বাহিৰত চাব নালাগে, তোমালোকৰ বেছি চাব নালাগে। যিকেইটা দেখাই দি আছো ইয়াৰে পৰাই তোমালোকৰ কমন পৰিব, তোমালোকে চাবা। যোজনটো মোস্ট ইম্পৰ্টেন্ট চাবা, 8 মাইল দৈৰ্ঘ্য। তাৰপিছত তোমালোকে এতিয়া 85 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, 85 নং পৃষ্ঠা ভাষা বিভাগৰ পৰা গোটেইকেইটা চাবা। ইয়াৰ পৰা মোস্ট ইম্পৰ্টেন্ট মাধৱ কন্দলি কোন আছিল, তাৰপিছত খনংটো মাধৱ কন্দলিয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল, মোস্ট ইম্পৰ্টেন্ট তোমালোকে গোটেইকেইটা চাবা, ইমান ডাঙৰ নহয়। তাৰপিছত লং কুৱেশ্যনৰ বাবে তোমালোকে 3 নংটো চাবা, মোস্ট ইম্পৰ্টেন্ট। তাৰপিছত 4 নংটো চাবা শব্দ অৰ্থ আৰু টকা, এইটো মোস্ট ইম্পৰ্টেন্ট। তাৰপিছত 6 নংটো চাবা আৰু 7 নংটো চাবা হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰৰ এটি বৰ্ণনা দিয়া, লংকা নগৰীৰ এনেকুৱাকৈ দিয়া থাকিব, মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এইকেইটা চাবা। তাৰপিছত ভাষা বিভাগৰ পৰা 11 নংটো চাবা আধুনিক ৰূপ লিখা আৰু সমাৰ্থক শব্দ চাবা এইকেইটা। তাৰপিছত এতিয়া তোমালোকে হুক কবিতাটি পৰা কোনকেইটা চাব লাগে মই দেখাই দি আছো। হুক কবিতাটিৰ কবিগৰাকীৰ নাম চাবা আনন্দ চন্দ্ৰ আগৰৱালা। তাৰপিছত তোমালোকে এতিয়া 88 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, ইয়াৰ পৰা চাবা আনন্দ চন্দ্ৰ আগৰৱালাৰ দুখন পুথিৰ নাম চাবা, কোমল পাঠ আৰু জিলেকনি। আৰু হুক কবিতাটি কোৱাৰ পৰা লোৱা হৈছে এইটো মনত ৰাখিবা, জাষ্ট জিলেকনি পৰা, এইটো মোস্ট ইম্পৰ্টেন্ট চাবা। তাৰপিছত তোমালোকে প্ৰশ্নলীৰ পৰা চাবা ভাষা বিভাগৰ 1 নম্বৰ কনংটো চাবা, মোস্ট ইম্পৰ্টেন্ট মানুহৰ সুখ দুখৰ আচল কথা কি, এইটো মোস্ট ইম্পৰ্টেন্ট। খনংটো চাবা, গণংটো চাবা, মোস্ট ইম্পৰ্টেন্ট নিস্বাৰ্থৰ বাট কেনেকুৱা, এইটো মনত ৰাখিবা, তোমালোকে পঢ়ি যাবা জাষ্ট। তাৰপিছত তোমালোকে 89 নং পৃষ্ঠা বাহিৰ কৰি লোৱা, 89 নং পৃষ্ঠাৰ পৰা চাবা গণং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেন্ট কবি আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়, এইটো মোস্ট ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবা, এইটো তোমালোকে পঢ়িবা, এইটো আহিব তোমালোকৰ 100% শিওৰ। তাৰপিছত চনংটো চাবা, মোস্ট ইম্পৰ্টেন্ট কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি, এইটো মোস্ট ইম্পৰ্টেন্ট। তাৰপিছত তোমালোকে 3 নং ব্যাখ্যাৰ পৰা চাবা কনং আৰু খনং ব্যাখ্যাটো চাবা, কনংটো চাবা, এইটো মোস্ট ইম্পৰ্টেন্ট, কনংটো বহুত ইম্পৰ্টেন্ট আছে। তাৰপিছত তোমালোকে উদাহৰণটো চাই বাকি তোমালোকৰ এইকেইটা ভাষা বিভাগৰ 4 নংটো চাবা। এইটো ভিডিঅ' তোমালোকক যিকেইটা দেখাই দিলো এইকেইটাৰ পৰাই তোমালোকৰ 100% শিওৰ এনুৱেল এক্সামত কমন পাবা, তোমালোকে এইকেইটাই পঢ়ি যোৱা।